হেল্ল' ষ্টুডেণ্ট, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বৰগীত। এই বৰগীত কবিতাটিৰ কবি হ'ল মাধৱদেৱ। অতি চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1 নম্বৰ প্ৰশ্ন। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ব মাধৱদেৱৰ জন্ম হৈছিল উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত। 2 নম্বৰ প্ৰশ্ন। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? উত্তৰ মণিকাঞ্চন সংযোগ। 3 নম্বৰ প্ৰশ্ন। কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? উত্তৰ নামঘোষা। 4 নম্বৰ প্ৰশ্ন। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব 157টা বৰগীত ৰচনা কৰিছিল। উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্দা? উত্তৰ কৌৰাগত বন্দা। চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। 1 নম্বৰ প্ৰশ্ন। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা। উত্তৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ-ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। বৰগীতৰ বিষয়বস্তুক 6টা ভাগত ভগাব পাৰি। এই ভাগ 6টা হ'ল লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী। 2 নম্বৰ প্ৰশ্ন। ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে? উত্তৰ বেদ, উপনিষদ, পুৰাণ আদিত থকা বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় তাত্ত্বিক কথাবোৰ সৰ্বসাধাৰণ লোকে বুজি ৰস পাব পৰা ধৰণে সহজ সৰলকৈ নাট, গীত আদিত প্ৰকাশ কৰিছিল। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায়। সেইবাবে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নবেল নাম্বাৰ্ছ বুলি কৈছে। 3 নম্বৰ প্ৰশ্ন। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ বাৎসল্য আৰু দাস্য ভাৱ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। যশোদা আৰু শ্ৰীকৃষ্ণৰ মমতাময় সম্পৰ্কৰ সৰল বৰ্ণনা থকা বৰগীতবোৰ বাৎসল্য ৰসেৰে সিক্ত। আকৌ সংসাৰৰ মায়া মোহ ত্যাগ কৰি বিষ্ণুৰ চৰণত আত্মসমৰ্পণৰ যি বৰ্ণনা সেয়া দাস্য ভাৱেৰে সিক্ত। এই 2 ভাৱেৰেই প্ৰাচুৰ্য দেখা যায় মাধৱদেৱৰ বৰগীতসমূহত। 4 নম্বৰ প্ৰশ্ন। চব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? উত্তৰ চব পুৰুষৰ শিৰৰ ভূষণ বুলি যশোদাই কৃষ্ণক কৈছে। শিৰত ভূষণ পৰিধান কৰাজনক সাধাৰণতে শ্ৰেষ্ঠ পুৰুষ বুলি বিবেচনা কৰা হয়। কৃষ্ণ হৈছে শিৰৰ ভূষণ পৰিধান কৰা সেই সকলো পুৰুষৰ ভূষণ, অৰ্থাৎ তেওঁ পুৰুষৰো উত্তম। সকলো পুৰুষতকৈ উত্তম বা পৰম পুৰুষ অৰ্থতেই যশোদাই কৃষ্ণক প্ৰশ্নোত্তৰত কথাখিনি কৈছে। 5 নম্বৰ প্ৰশ্ন। সিদ্ধি মুনিগণে চিন্তিয়া নাপায়হে হৰি যশো আকুলে। সিদ্ধি মুনি গণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে? বুজাই লিখা। উত্তৰ সিদ্ধি মুনি ঋষি সকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই এইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। দীঘল প্ৰশ্ন। মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটিৰ মূল কথাখিনি আলোচনা কৰা। অথবা বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। অথবা বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণক মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। অথবা বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। অথবা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগতপতি ভকতি মিলিল মুৰুষ মাধৱে। গতিকে ডিয়াৰ ষ্টুডেণ্ট, এই 5টা প্ৰশ্নৰ উত্তৰ একেই হ'ব। তোমালোকে এইটো পৰা চাই লিখি ল'বা। ধন্যবাদ।